এটা নিউ ডিজাইনত কৰা হৈছে মুগা আৰু ৰেড কালাৰ কম্বিনেশ্যনত আহিব খুবেই ধুনীয়া এটা যোৰা ধৰিব নোৱাৰিব মিক্স পাট হয় বুলি একদম পিয়ৰ পাট হয় বুলি যেন লাগিব ক'লেহে গম পাব এইবোৰ চাব কলকা ডিজাইনত কৰা হৈছে বুটাবোৰ গুণা ৱৰ্কবোৰ চাব খুবেই টপ কোৱালিটি হয় এনেধৰণে সেই চাইনিং এটা আছে আৰু আঁচলৰ পৰ্চনটো চাব এনেধৰণে ৰেড কালাৰত কৰা হৈছে সৰু সৰুকৈ গুণাৰ মাজত মিনা কৰা আছে গ্ৰীণ আৰু ব্লুত আৰু গোটেই চাদৰখনতে এনেধৰণে কৰা আছে মাজে মাজে ডাঙৰ বুটা দিয়া হৈছে আৰু হেভি ৱৰ্ক আছে চাব গোটেই চাদৰখনতে সাইড পাৰিবোৰ চাব ৰেড কালাৰত আহিব কালাৰ কম্বিনেশ্যন একদম ৰেড হৈ চাব আৰু পিছফালে বেক চাইডে চাব কোনো ধৰণৰ সূতা ওলাই নাথাকে পিয়ৰ হেণ্ডমেড হয় খুবেই ধুনীয়া এটা গ্লেজিং আছে কাপোৰবোৰত ধৰিব পাৰিছে চাগে মই দেখাই দিম আৰু এইখন হ'ল মেখেলাখন চাব তলৰ পৰ্চনটো হ'ব ৰেড কালাৰ আৰু এনেধৰণে ওপৰ পৰ্চন মুগা কালাৰ খুবেই ধুনীয়া এটা এক্সট্ৰা চাইনিং এটা আহিব কাপোৰবোৰত চাব এইখন হ'ল ব্লাউজ পিচখন ৰেডত আহিব চবে বিচাৰি আছিলে মুগা আৰু ৰেড কালাৰ কম্বিনেশ্যন যদি ভাল লাগে ল'ব পাৰিব এইটো হ'ল ব্লাউজ পিচ একদম ৰেড ডিপ ৰেডত আহিব চাব ডিপ ৰেড হয় আৰু লগতে এটা পটি থাকিব এইযোৰ চাওক সেমি পাটৰ যোৰা হয় কালাৰ কম্বিনেশ্যনটো চাব খুবেই গৰ্জিয়াছ গ্ৰীণ কালাৰত আঁচলটো আছে আৰু মেহেন্দি গ্ৰীণত গোটেই চাদৰখন থাকিব আঁচলটোত চাব চিলভাৰ গুণা ৱৰ্ক আছে লগত মিনা কৰা আছে ব্লু আৰু ৰেডত চাদৰখনত খন বুটা আছে সৰু সৰু ৰং ৰেড কালাৰ আৰু ব্লু কালাৰত খুব হেভি সেমি হেভি যোৰা এটা একদম পাটৰ দৰে হ'ব কোৱালিটিটো চাদৰৰ সাইড পাৰি কেইটা একেটা এইখন মেখেলাখন ব্লাউজ পিচটো কণ্ট্ৰাষ্টত হ'ব এইটো ব্লাউজ পিচটো হাতত চাওক বহুত ডাঙৰকৈ সেমি হেভি হ'ব ব্লাউজ পিচটো এনেকৈ এইযোৰ চাওক সেমি পাট হয় কালাৰটো মেহেন্দি গ্ৰীণ হয় খুবেই ধুনীয়া কালাৰটোৰ লগত চাওক চিলভাৰ গ্ৰীণত এইখিনি আঁচলটো আছে লগত ৰাণী পিংকত মিনা কৰা আছে গোটেই চাদৰখন এনেকৈ হেভি ৱৰ্ক কৰা আছে চিলভাৰ গুণাৰ সৰু সৰু বুটি আছে আৰু মাজে মাজে এনেকুৱাকৈ চাওক এইটো ফেঞ্চি টাইপৰ এনেকৈ ফেঞ্চি বনোৱা হৈছে ইমান ধুনীয়াকৈ ডাঙৰ বুটা আছে আকৌ মাজত এইখিনি গেৰ টাইপ হ'ব চাওক এনেকুৱাকৈ থাকিব সাইড পাৰি কেইটা একেটা খুবেই মৰম লগা কাপোৰযোৰ এখন মেখেলাখন ব্লাউজ পিচটো এইটো হেভি হ'ব এইযোৰ চাওক মেৰি ডিজাইনত লেভেণ্ডাৰ কালাৰত এইটো আঁচলটো ইয়াৰে এনেকুৱাই হেৰি থাকিব ইয়াতে সৰু সৰু মেৰি ডিজাইনৰ বুটা এক লাইন আছে তাৰ ওপৰত গোটেই চাদৰখনতে এনেকুৱা অল অভাৰ ডাঙৰ ডাঙৰ এনেকুৱা ৱৰ্ক আছে চিলভাৰ গুণা আৰু গল্ডেন গুণাৰ এইকেইটা সাইড পাৰি কেইটা এখন মেখেলাখন ইয়াৰে ব্লাউজ পিচটো চাব এনেকুৱাকৈ চিম্পল থাকিব হাতত এনেকুৱাকৈ দুলাইন ৱৰ্ক আছে এইযোৰ চাওক মেৰি ডিজাইনত আৰু গোটেইকেইটা ষ্টক আউট হৈ গৈছিলে এইবাৰ এইযোৰ এপল ৰেড কালাৰত আহিছে পিয়ৰ ৰেড নহয় কালাৰটো যিটো দেখিছে ভিডিঅ'ত একজেক্টলি চেম কালাৰ আহিব গোটেই চাদৰখনতে এনেকুৱা ডাঙৰ ডাঙৰ মেৰি বুটা আছে গল্ডেন গুণা আৰু চিলভাৰ গুণা একেটা সাইড পাৰি কেইটা এখন মেখেলাখন ব্লাউজ পিচটো চিম্পল থাকিব হাতত এনেকুৱাকৈ পটি থাকিব মই দেখাই আছোঁ ৰ'ব এইটো ব্লাউজ পিচটো হাতত এনেকুৱাকৈ এইযোৰ চাওক বেষ্ট কোৱালিটি যোৰা হয় কালাৰটো খুব ভিডিঅ'টোত বা ফটোত এইটো নাহে কিয় জানো তো কালাৰটো খুবেই মৰম লগা কালাৰ এইটো চি গ্ৰীণ টাইপৰ চাব এইটো আঁচলটো হ'ব আঁচলটো নেভি ব্লুত আছে খুব মৰম লগা
কাপোৰযোৰ। এইটো এনেকৈ গুণাত ৰাণী পিংকত মেইনা কৰা আছে আৰু ইয়াতে গুণা আৰু চিলভাৰ গুণাত দুটা কামতে আছে। এইখিনি চিলভাৰ গুণাত নেট টাইপৰ আছে। চাদৰখনৰ মাজভাগটো সৰু সৰু গুণা আৰু চিলভাৰ গুণাত সৰু সৰু বুটি আছে, দেখিছেনে? খুবেই মৰম লগা। এই চাইড পাৰিকেইটা এইকেইটা নেভি ব্লুত আছে, বাটাৰফ্লাই ডিজাইন আছে খুব ধুনীয়াকৈ। মেখেলাখন এইখন খুবেই মৰম লগা, কালাৰটো একদম ইউনিক কালাৰ। এইখন মেখেলা। ব্লাউজ পিচটো কণ্ট্ৰাষ্ট হ'ব নেভি ব্লু। ওপৰৰখিনি প্লেইন থাকিব, হাতত এনেকৈ ৱৰ্ক আছে।